Friends, welcome to my channel. আজি মই এই ভিডিঅ'টোত WhatsAppৰ ষ্টেটাছ কেনেকৈ ডাউনলোড কৰিব সেই বিষয়ে শিকাম। সো মই WhatsAppৰ ষ্টেটাছ এটা দেখুৱাই লৈছো। আপোনালোকে ষ্টেটাছ দেখি চাগে ভাল পায় কিন্তু ডাউনলোড কৰিব নোৱাৰে। আজি মই এই ভিডিঅ'টিত কেনেকৈ ষ্টেটাছখিনি ডাউনলোড কৰিব সেয়া শিকাম। প্ৰথমে মই ষ্টেটাছটো দেখুৱাই লৈছো। এতিয়া এই ভিডিঅ'টো মোৰ ভাল লাগিছে কিন্তু মই কেনেকৈ ডাউনলোড কৰিম হেতু কোনো এপৰ সহায় নোহোৱাকৈ মই কেনেকৈ এটো ডাউনলোড কৰিম। মই প্ৰথমে আপোনালোকক গ্যালাৰীটো দেখুৱাব বিচাৰিছো মোৰ ভিডিঅ'খিনিত। এয়া মোৰ ভিডিঅ'ত চাব পাৰে, ভিডিঅ' ফাইলত চাব পাৰে যে তেনেকুৱা কোনো ধৰণৰ মোৰ ভিডিঅ' নাই। চাই লওক, এয়া চাই ল'ব পাৰে, কোনো ধৰণৰ ভিডিঅ' নাই। এতিয়া মোৰ ভাল লগা ভিডিঅ'টো মই এতিয়া গ্যালাৰীত কেনেকৈ সেভ কৰিম। সো হেতুৰ কাৰণে মই প্ৰথমে যাব লাগিব আমাৰ ফাইল মেনেজাৰ। এটো চাব পাৰিছে ফাইল মেনেজাৰ, সবৰ মোবাইলতে থাকে ফাইল মেনেজাৰ। সো মই তাতে ক্লিক কৰিছো, তাতে WhatsApp অপচনটো আছে, এয়া চাই ল'ব পাৰে। তাতে মই ক্লিক কৰিছো, তাৰে ভিতৰত ইয়াত আছে PDF খিনি, ইয়াত আছে ভিডিঅ' WhatsAppত আমাৰ WhatsAppত থকা, ইয়াত ফটো আছে আৰু ইয়াত PDF ফটো ভিডিঅ' একেলগে আছে সব। আৰু এই কাষতে চাই ল'ব পাৰে ডাউনলোড এৰো বুলি এৰো নিচিনাকৈ এটা আছে, তাতে আমি ক্লিক কৰিম। এতিয়া তাতে ক্লিক কৰিছো, ইয়াতে চাই ল'ব পাৰে WhatsAppৰ ষ্টেটাছত যিখিনি লোকে মানে ফটো আৰু ভিডিঅ' দিছে ইয়াতে সব শো কৰিব। আমাৰ ভিডিঅ'টো আছিলে ওপৰতে আছে, ওপৰতে এটো দেখুৱাই লৈছো। এই ভিডিঅ'টোৱে আছিলে, গতিকে মই এই ভিডিঅ'টো কেনেকৈ ডাউনলোড কৰিম। ইয়াৰ কাষতে চাই ল'ব, কাষতে ডাউনলোড এৰো এটা আছে, তাতে আমি ক্লিক কৰিম। সো তাতে দেখিবলৈ পাইছে, ইয়াতে দেখিবলৈ পাইছে এটা এৰো, ডাউনলোড এৰো। তাতে এতিয়া আমি ক্লিক কৰিম। তাতে ক্লিক কৰাৰ লগে লগে ইয়াত আহি গৈছে ডাউনলোডেড সাকসেসফুলি। সো এতিয়া মই আপোনালোকক মোৰ গ্যালাৰীত দেখুৱাই দিব বিচাৰিছো। গ্যালাৰীত গলো, তাৰ পিছত এলবামছ, এয়া ভিডিঅ' চাই ল'ব পাৰে। এইটো ভিডিঅ'ই আমি তেতিয়া চুজ কৰিছিলো, এতিয়া এইটো মোৰ গ্যালাৰীত আহি গৈছে, চাই ল'ব পাৰে। সেই এক্সাক্ট ভিডিঅ'টোৱে ইয়াত আহি গৈছে, গতিকে মই পুনৰ এবাৰ গ্যালাৰীত দেখুৱাই দিব বিচাৰিছো ভিডিঅ'টো আহিল নে নাহিল। এইটো চাব পাৰে, মই গোটেই বেক কৰি দিছো, গ্যালাৰীত গৈছো, এলবামত গৈছো, ভিডিঅ'ত গৈছো। তাতে মোৰ ইয়াত নাছিলে, মই প্ৰথমে দেখুৱাইছিলো আপোনালোকক ইয়াত যে তেনেকুৱা ধৰণৰ কোনো ভিডিঅ' নাছিলে। এতিয়া মই আপোনালোকক দেখুৱাই দিব বিচাৰিছো এইটো। ইয়াত চাব পাৰে যে ভিডিঅ'টো সম্পূৰ্ণৰূপে আমাৰ গ্যালাৰীত আহি গৈছে। গতিকে যিকোনো মোবাইলৰ পৰা আপোনালোকে মোবাইলত থকা ফাইল মেনেজাৰৰ পৰা বিভিন্ন ষ্টেটাছ ডাউনলোড কৰিব পাৰিব। অকল ষ্টেটাছৰ ভিডিঅ'ই নহয়, আপুনি পিকচাৰো আপোনালোকে ডাউনলোড কৰিব পাৰিব। হয়তো সকলো মোবাইলৰ প্ৰচেছটো একে নহ'ব পাৰে, যিহেতু আমাৰ মোবাইলটো MI, গতিকে প্ৰচেছটো অলপ এনেকুৱাকৈ শ্ব' কৰিছে। আপোনালোকৰ বেলেগ মোবাইল হ'লেও আপোনালোকে প্ৰথমতে ফাইল মেনেজাৰতে যাব লাগিব। ফাইল মেনেজাৰত গৈ আপোনালোকে WhatsApp সিলেক্ট কৰিব লাগিব, তাৰ পৰা আপোনালোকে ষ্টেটাছখিনি ডাউনলোড কৰিব পাৰিব। কিন্তু বেলেগ মোবাইলৰ কাৰণেও তেওঁলোকে ফাইল মেনেজাৰতে যাব লাগিব, কিন্তু প্ৰচেছটো হয়তো অলপমান চেঞ্জ হ'ব পাৰে। অৱশেষত ভিডিঅ'টো যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব, যাতে আমি নতুন ভিডিঅ' যেতিয়াই দিওঁ ন'টিফিকেশ্যনটো আপোনালোকে সোনকালে পায়। তো থেংক ইউ ফৰ ৱাচিং।